নমস্কাৰ, মই মনিল। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ এই চুহম ডিব্ৰুগড়ৰ মাজমজিয়াত থকা এই চিনেমা হললৈ। আৰু চব 4টা দৰ্শনী চলি আছে। কোনখন চিনেমা চলি আছে? এইখন চুপা চুপি। আৰু খুবেই বৰ্তমান সময়ত চৰ্চিত এখন চিনেমা, অসমীয়া চিনেমা চুপা চুপি। আৰু ইয়াৰ অভিনয় কেনেকুৱা কি মই সকলো চাই লৈ আপোনালোকক ৰিভিউ দিম। আৰু দেখিছোঁ কিমান মানুহৰ জনসমাগম। আৰু এইফালে ওপৰলৈ যাব পাৰি, ওপৰ হলত আমি যাওঁ। চিনেমাখন চাই পেলাই মই ৰিভিউ দিম, আপোনালোকে চাব। আৰু আপোনালোকে যদি চিনেমাখন চাইছে, কেনে পাইছে জনাব। আৰু আপোনালোকে ক'ৰ পৰা চাইছে জনাব। আৰু তেনেকৈ আমি আমাৰ চিনেমাৰ যিটো ইণ্ডাষ্ট্ৰি, ফিল্ম ইণ্ডাষ্ট্ৰিটো আমি জীয়াই ৰাখিব লাগিব। কাৰণ বহুখিনি ডাউন হৈ গৈছিলে। আৰু দেখিছে কিমান লোকে লোকাৰণ্য, লগতে চেনেলৰ মানুহবিলাকেও ইয়াতে নিউজ লৈ আছে, বাতৰি লৈ আছে। সকলোৱে মতামত জনাইছে, মতামত বিচাৰিছে। মতামত খুবেই প্ৰয়োজন, জনতাৰ মতামতেই খুবেই প্ৰয়োজন। আৰু জনতাৰ মতামতৰ পিছৰ পৰাহে এখন চিনেমা এখনে হওক বা যিকোনো নাটক এখনেই হওক, যিকোনো এটা কাহিনীয়ে হওক, সকলো জনতাৰ মাজলৈ যোৱাত বেছি সহায় কৰে। চাৰিওফালে দেখিছে, মানুহ দেখি অনুমান কৰিব পাৰিছে ইয়াত কিমান মানুহৰ সমাগম হৈছে। আহকচোন চাওঁ চিনেমাখন। চাই পেলাই মই গোটেইখিনি আপোনাক জনাম কেনেকুৱা লাগিছে চিনেমাখন। আপোনালোকেও জনাব চাই পেলাই কেনেকুৱা পাইছে, যিসকলে চাইছে। আৰু যিসকলে চোৱা নাই আপোনালোকে জনাব। জনতাৰ আগ্ৰহ দেখি, চিনেমা প্ৰেমীৰ এই আগ্ৰহ দেখি মোৰো ভাল লাগিল যে বহুদিনৰ মূৰত এখন ভাল চিনেমা আমি উপভোগ কৰিব পাৰিম। আৰু তেনেকৈ লগ বন্ধুৰ সৈতে আপোনালোকে আহিব পাৰে, নিজৰ পৰিয়ালৰ সৈতে আহিব পাৰে। এয়া হ'ল ভিতৰৰ দৃশ্য। আৰু ক্ৰমান্বয়ে গৈ আছোঁ আমি ভিতৰলৈ। আৰু কিছু সময়ৰ পিছতেই আমি চাবলৈ পাম এই বিখ্যাত, বৰ্তমান খুবেই শীৰ্ষত থকা চুপা চুপি চিনেমাখন। এয়া চাওক পৰিৱেশটো কেনেকুৱা ধৰণৰ ভিতৰত। লাহে লাহে মানুহ আহিব লৈছে, চাওক। কি দুৰ্দান্ত এখন চিনেমা। কাৰণ চিনেমাখন আপলোড কৰিব নোৱাৰোঁ, যিটো কপিৰাইট লাগে, যিটো নিয়ম বহিৰ্ভূত হয়, আইন নীতি মানি চলিব লাগিব। সেইকাৰণে মই কোনো ক্লিপছ নিদিলোঁ। আৰু সকলোৱে চিনেমা হলত যাতে কোনো ৰেকৰ্ডিং নকৰে, সকলোৱে সাৱধান হওক। সকলোৱে যাতে চিনেমাখনক আমি উঠাব লাগিব। এয়া চাওক, চিনেমা শেষ হৈ গ'ল। আৰু ৰিভিউ মানে সাংঘাতিক ধৰণৰ এখন চিনেমা মই এতিয়া ৰিভিউ দিছোঁ, শুনক। চুপা চুপি এখন অতি সুন্দৰ, মন চুই যোৱা অসমীয়া চিনেমা। আৰু হলত চাৰিওফালে চলি আছে, আপোনালোকে দেখিছে। জনসমাগম দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে ছবিখনৰ জনপ্ৰিয়তা লাহে লাহে বাঢ়ি আহিছে। আৰু চিনেমাখনৰ কাহিনী সাংঘাতিক ধুনীয়া কাহিনী। আৰু অভিনয় একদম মানে ৰিয়েলিষ্টিক অভিনয় কৰিছে। আৰু সংগীত ইমান ধুনীয়া গান আছে, ইমান ধুনীয়া মানে ট্ৰেডিশ্যনেল মেথডত গান দুটা বনাইছে, বেলেগ ভাল লাগিছে। নাগাৰা নাম আছে, বিহু নাম আছে, গোটেইখিনি মিলাই পেলাই গানটো ধুনীয়াকৈ কম্প'জ কৰিছে। ইমান ধুনীয়া লাগিছে গান। লগতে পৰিচালনা যথেষ্ট প্ৰশংসা কৰিব লাগিব যে এই চিনেমাখন ইমান ধুনীয়া এখন চিনেমা বনাই উলিয়ালে বহুদিনৰ মূৰত। জুবিন দা ঢুকাৰ পিছৰ পৰাই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো একদম ডাউন হৈ গৈছিলে, তললৈ গুচি গৈছিলে। আকৌ আমি উঠাব লাগিব অসমীয়া চিনেমাৰ এই ইণ্ডাষ্ট্ৰিটো। আৰু চিনেমাখনত হাস্যৰস আছে। মাজে মাজে জুবিন গাৰ্গৰ ভইচ দিয়ে। এজন মানে মাৰ্ক্সমেন আছে, জুবিন গাৰ্গৰ ভইচ দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ ভইচ দিয়ে, হাগ্ৰামা মহিলাৰ ভইচ দিয়ে। সেইখিনি এটা, আৰু লগতে এই বন্ধু 4জনে একদম সাংঘাতিক এটা হাস্যৰস সকলোকে দিছে, হাঁহিৰ খোৰাক দিছে। হাঁহিবলৈ পাৰিব আপোনালোকে, কান্দিবলৈ পাৰিব আপোনালোকে, চিন্তা কৰিবলৈ পাৰিব। এনেকুৱা এখন চিনেমা বনাইছে এই চুপা চুপি। আৰু সকলোৱে আহক। আৰু যিটো উপস্থাপন, সমাজৰ বাস্তৱ চিত্ৰ ইমান ধুনীয়াকৈ সুন্দৰভাৱে উপস্থাপন কৰিছে, যিটো খুবেই ভাল লগা। সাধাৰণ গাঁৱৰ কিছুমানৰ সাধাৰণ ঘটনা কিছুমান থাকে, সেই ঘটনাৰ পৰা ডাঙৰ ডাঙৰ ঘটনা হৈ যায়। এই গাঁৱৰ ঘটনাৰ এইবোৰ বাস্তৱ চিত্ৰসমূহ, সৰু সৰু চিত্ৰবিলাক ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে। আৰু খুবেই মনোগ্ৰাহী হৈছে এই চিনেমাখন। আৰু এবাৰ হ'লেও আপোনালোকে আহক, সকলোৱে এবাৰ হ'লেও চাব লাগে এই চিনেমাখন। আৰু মোৰ ফালৰ পৰা মই এই চিনেমাখনক যদি পইণ্ট দিব লগা হয়, 5ৰ পৰা মানে 5ৰ পৰা 4.5 মই নম্বৰ দিম। আহক আপোনালোকেও এই চিনেমাখন চাওক। সুন্দৰ অভিনয়, কাহিনী, সংগীত উৎকৃষ্ট, পৰিয়ালৰ সৈতে আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু খুবেই এখন মনোৰঞ্জনমূলক চিনেমা। চিন্তা কৰিব পাৰিব আপোনালোকে, হাঁহিব পাৰিব। তাৰ যিবোৰ দৃশ্য দেখুৱাইছে, তাৰ লোকেশ্যন, দৃশ্যায়নটো খুবেই ধুনীয়া। আৰু যিয়ে কেমেৰা কৰিছে, এই ভিডিঅ'গ্ৰাফী সাংঘাতিক ধুনীয়া। সৰু সৰু বস্তু কিছুমান ডাঙৰ কৰি দেখাইছে। সঁচাকৈ কেমেৰাই কথা ক'ব পাৰে। আৰু আপোনালোকে সকলোৱে আহক। দেখিছে সকলোৱে চাৰিওফালে কেনেকুৱা এটা বৰ্তমান অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি নোহোৱা হৈ যোৱাৰ সময়তো মানে ইমান চিনেমা আহিছে, কিন্তু চলা নাই। হলত মানুহ অহা নাছিলে, আকৌ মানুহ আহিবলৈ লৈছে। সুন্দৰ
অভিনয় লগতে মোৰ ভাল লাগিল অৰুণ নাথৰ অভিনয় কি দুৰ্দান্ত অভিনয় কৰিছে অৰুণ নাথই আৰু শেষত সেই মাৰ্কছমেনজন চবকে ভাবি আছিল এজন কোন হ'ব শেষত গৈ পেলাই শেষ মুহূৰ্তত যতীন বৰাই সেই মাস্কটো খুলি পেলাই ওলাই আহে সঁচাকৈ ভাল লগা আৰু কমল লোচন আছে কমল লোচনৰ যিটো এগ্ৰেছিভ যিটো খঙাল যিটো অভিনয় সেইটো মানিব লগা সকলোৱে আমি দেখিছোঁ আৰু লগতে গোটেইখিনিয়ে ইমান ধুনীয়া এটা সাৱলীল অভিনয় কৰিছে আৰু লগতে উৰ্মিলাবৰ অভিনয়টো আমি সকলোৱে দেখিছোঁ এপিছ'ডবিলাক চাইছিলোঁ সেই যিবোৰ এপিছ'ড ওলাইছিলে ইউটিউবত দিছিলে খণ্ড খণ্ড কৰি তেনেকুৱা নহয় কাহিনীটো সম্পূৰ্ণ বেলেগ কাহিনী আৰু নতুন কেৰেক্টাৰ কিছুমানো আহিছে খুবেই ভাল অভিনয় কৰিছে সকলোৱে মিলি আৰু মোৰ ভাল লাগিল আৰু সকলোৱে আহক অসমীয়া চিনেমাখন আকৌ আমি উঠাব লাগিব চাই থাকিব সকলোৱে আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় এটা লাইক কৰিব এটা কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম জয় জুবিন দা আৰু অসমীয়া চিনেমাৰ জয় হওক চাই থাকক